हेलो ছাত্ৰসকল যিসকলে HSLC 2026 মেট্ৰিক এক্সাম দিবা আৰু তোমালোকে মেট্ৰিক এক্সামত কি লগত লৈ যাব লাগিব আৰু কি নিব নালাগে তো আজিৰ ভিডিঅ তোমালোকক ডিটেইলছত জনাবলৈ গৈ আছো আৰু তোমালোকে ভিডিঅটো একেবাৰে স্কিপ নকৰি ভিডিঅটো প্ৰথমৰ পৰা শেষ পৰ্যন্ত চাবা আৰু তোমালোকে বুজি পাবা তো তাৰ আগতে ছাত্ৰসকল তোমালোকে যদি এতিয়ালৈকে আমাৰ এডুকেশ্যন আসাম চেনেলটো সাবস্ক্ৰাইব কৰা নাই তো তোমালোকে আমাৰ এডুকেশ্যন আসাম চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যাতে এনেকুৱা নিচিনা ভিডিঅবোৰ তোমালোকে সদায় সকলোৰ আগতে পাই থাকা তো ছাত্ৰসকল ভিডিঅটো আৰম্ভ কৰো তো তোমালোকে এক্সামত এডমিট কাৰ্ড আৰু ৰেজিষ্ট্ৰেচন কাৰ্ড এই দুখন তোমালোকে কম্পালসাৰি নিবই লাগিব আৰু যদি তোমালোকে এই দুখন নিনিয়া তেনেহলে তোমালোকক এক্সামত সোমাবলৈ নিদিব তো তোমালোকে এই দুখন লগত লৈ যাবা আৰু তোমালোকে বহুতে ভাবি আছা যে ব্লু পেন নিম নে ব্ল্যাক পেন নিম তো তোমালোকে যোনটো ইচ্ছা তোমালোকে লৈ যাব পাৰিবা কিন্তু ছাত্ৰসকল তোমালোকে জেল পেন বা ৰেড পেন লৈ যাব নোৱাৰিবা আৰু তোমালোকে এক্সামত এটা কলম নিনিবা কমে হলে তোমালোকে দুটা কলম নিবা আৰু পাৰিলে তোমালোকে 3-4টা কলম লৈ যাবা কাৰণ ছাত্ৰসকল তোমালোকৰ যদি এটা কলমে আছ নিদিয়ে তেনেহলে তোমালোকে আৰু এটা কলম দি লিখিব পাৰিবা বা তোমালোকে 2-3টা কলম লৈ যাবা এক্সামত আৰু ছাত্ৰসকল তোমালোকে বহুতে কি কৰা যে এক্সামত নকল লৈ যোৱা আৰু তোমালোকে যদি নকল নিয়া তেনেহলে তোমালোকক 3 বছৰ কাৰণে এক্সপেল কৰি দিব আৰু এইটো তোমালোকৰ ৰুল ৰেগুলেশনতো দিয়া আছে তো তোমালোকে যদি নকল নিয়া 3 বছৰ কাৰণে তোমালোকক সাসপেন্ড কৰি দিব গতিকে ছাত্ৰসকল তোমালোকে নকল নিনিবা এক্সামত আৰু এই ৰুলস ৰেগুলেশনতো দিয়া আছে তো তোমালোকে চাই যোৱা ইয়াতে আছে ইলেক্ট্ৰনিক গেজেট মোবাইল ফোন বা প্ৰিন্টেড অ ৰাইটিং মেটেৰিয়েল তো তোমালোকে যদি এইবোৰ লগত লৈ যোৱা তেনেহলে তোমালোকক 3 বছৰৰ কাৰণে এক্সপেল কৰি দিব আৰু ছাত্ৰসকল বহুতে SMS কৰি আছিল যে স্যাৰ ওয়াচ নিব পাৰিম নে এক্সামত তো তোমালোকে যদি ওয়াচ নিয়া তেনেহলে তোমালোকে স্মাৰ্ট ওয়াচ নিব নোৱাৰিবা তো তোমালোকে নরমাল ওয়াচ নিব পাৰিবা কিন্তু তোমালোকে যদি স্মাৰ্ট ওয়াচ নিয়া আৰু যদি ইনভিজিলেটৰ এজনে যদি দেখা পায় তোমালোকে স্মাৰ্ট ওয়াচ আনিছা তেনেহলে তোমালোকক 3 বছৰৰ কাৰণে সাসপেন্ড কৰি দিয়া হ'ব তো সেই কাৰণে তোমালোকে স্মাৰ্ট ওয়াচ নিনিবা নরমাল ওয়াচ নিব পাৰিবা কিন্তু তোমালোকে স্মাৰ্ট ওয়াচ নিব নোৱাৰিবা আৰু ছাত্ৰসকল তোমালোকে এক্সামত যাওতে স্কেল ৰাবাৰ পেন্সিল তো তোমালোকে এইবিলাক লৈ যাবা কাৰণ এক্সামত গৈ তোমালোকে এইবিলাক খুজিব নোৱাৰিবা তো সেই কাৰণে তোমালোকে এক্সামত যাওতে স্কেল ৰাবাৰ আৰু যি লাগে তোমালোকৰ এই সকলোখিনি লৈ যাবা তো ছাত্ৰসকল আজিৰ ভিডিঅ'ত এইখিনি আছিল আৰু তোমালোকে যদি এতিয়ালৈকে আমাৰ এডুকেশ্যন আসাম চেনেলটো সাবস্ক্ৰাইব কৰা নাই তো তোমালোকে আমাৰ এডুকেশ্যন আসাম চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু তোমালোকক সকলোকে আমাৰ ফালৰ পৰা এক্সামৰ কাৰণে অল দা বেষ্ট থাকিল আৰু তো তোমালোকে ভালকে এক্সাম দিয়া।